কৰিছিলে আৰু সেই উৎসাহ পূৰণৰ উদ্দেশ্যে আমি ইয়াত সমাগত হৈ আজি চবে একে সুৰে একে কণ্ঠে তেখেতৰ এই অমৰ গীতক আৰু তেখেতৰ আত্মাক শিৱ শান্তিৰ লগতে তেখেতক আমাৰ পৰা বিদায় নিদি আমাৰ হিয়াৰ পুনৰ তেখেতক গোটেই জীৱন জীয়াই ৰখাৰ উদ্দেশ্যে আজি আমি ইয়াৰ ছাত্ৰ ছাত্ৰী আচাৰ্য তথা অভিভাৱক অভিভাৱিকা লগতে আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্য মিলি আমি এই গীতখন গাবলৈ প্ৰয়াস কৰিম। ঠিক আছে। জয় জুবিন নেকি? জয় জুবিন দা। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলাৰ একেবাৰে শেষ সীমান্তৱৰ্তী অঞ্চল হালাকুৰা শংকৰদেৱ শিশু নিকেতন হালাকুৰাত। ইয়াত নাহৰ পুলি ৰুই জুবিনৰ আমাৰ জয় জুবিন দা যিটো আমাৰ অসমৰ হিয়াৰ আমঠু প্ৰিয় শিল্পী সকলোৰে, তো আজি তেখেতৰ স্মৃতিত নাহৰ পুলি সকলোৱে ৰুইছে। ৰোৱাৰ পিছত আজি মায়াবিনী এটা সংগীত আমাৰ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আচাৰ্য সকলো যিমানবিলাক আছে সকলোৱে একেলগে মায়াবিনী গীতটো সমবেত কণ্ঠত গাব। আপোনালোকে চাই থাকক। মই প্ৰশান্ত ভকত বিজ্ঞানী। হয়, এয়া আপোনালোকে চাই আছে, ইয়াত জুবিনৰ স্মৃতিত মায়াবিনী সংগীত চলি আছে। আপোনালোকে চাই থাকক। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত খুবেই ভাল লাগিছে। আজি কেৱল আমাৰ শংকৰদেৱ শিশু নিকেতন হালাকুৰাতে নহয়, সমগ্ৰ অসমতে এই এটা পৰিৱেশ চলি আছে। চাই থাকক। হয়, ইতিমধ্যে আমাৰ মায়াবিনী যিটো সংগীত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰুই আমি সকলো ছাত্ৰ ছাত্ৰী তথা আৰু লগতে জুবিন গাৰ্গ ফান ক্লাবৰ পৰা আমাৰ আগৰ ষ্টুডেণ্টসকলেও আহিছে। ইয়াত ছত্ৰাজিত আছে, ফেচবুকৰো ভাইৰেল। এখেতৰ পৰা মই পোনে দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম। এওঁলোকে আজি ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত নাহৰ গছজোপা ৰোপণ কৰাত যি আমাক উত্তেজনা তথা গছজোপা প্ৰদান কৰি যি আমাক প্ৰেৰণা জগায় তেখেতসকলক আমি আমাৰ নিকেতনৰ ফালৰ পৰা আমি আন্তৰিকতাৰে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাহৰ গছৰ পুলি ৰুই আছোঁ কাৰণ এইটো জুবিন দাৰ প্ৰিয় গছ। হয়, আমি সকলোৱে বিচাৰোঁ যে জুবিন দা কেতিয়াও যাতে আমাৰ মনৰ পৰা বা আমাৰ সকলোৰে মাজৰ পৰা যাতে কেতিয়াও দূৰত নাযায়। সেইকাৰণে আমি জুবিন দাৰ ভাল পোৱা যিবিলাক স্মৃতি আছে স্মৃতি আমি জীয়াই ৰাখিবৰ কাৰণে এইবিলাক জুবিন দাই যিবিলাক কাম কৰ্ম যিবিলাক ভাল পাইছোঁ সেইবিলাক অলপকৈ আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আজি আমাৰ শংকৰদেৱ শিশু নিকেতন স্কুলত 100মান গছজোপা ৰুলোঁ নাহৰ গছ আৰু বিভিন্ন ধৰণৰ ৰুই আছোঁ। সেইকাৰণে আজি উদ্দেশ্যটো এইটো। হয়, এখেতে 100জোপা নাহৰ পুলি ৰুই আজি অমৰ জুবিনৰ এটা স্মৃতি আমাৰ শংকৰদেৱ শিশু নিকেতন হালাকুৰাত এওঁলোকে মায়াবিনী গীতৰ জৰিয়তে এওঁলোকে আজি জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু সোঁৱৰিলে। তো সেই সন্দৰ্ভত মই জুবিন গাৰ্গৰ ন্যায় সম্বন্ধে কিবা ন্যায় এইটো আমি সকলোৱে বিচাৰি আছোঁ। আমি জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা আমি বিচাৰি আছোঁ। আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ আমাৰ অনুৰোধ এইটোৱে, জুবিন গাৰ্গৰ অনুৰোধী সকলোৱে আমাৰ এইটোৱে অনুৰোধ যে আমাৰ জুবিন দাক ন্যায় লাগে, অতি সোনকালে আমাক ন্যায় লাগে। নহ'লে আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়াৰ আমঠু হাতখোজ বুলি যাক আমি গণ্য কৰিছোঁ, অল ৱৰ্ল্ডত সকলোৱে পৰিচিত চিনি পাই যে জুবিন গাৰ্গ এনেকুৱা এজন আমাৰ অসমৰ সম্পদ, তাক আমি কেতিয়াও বিফল এইটো যাব নিদিওঁ। তাক জীয়াই ৰাখিবৰ কাৰণে আমি
যিমান দিনলৈকে বাচি থাকিম প্ৰটেষ্ট কৰি থাকিম আৰু ন্যায় যেতিয়ালৈকে নাপাওঁ আমি এইটো ধৰি থাকিম। হয়, অতি সুন্দৰ কথা কৈছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। যিমান দিনলৈকে ন্যায় নাপায় এই ন্যায়ৰ কাৰণে তেওঁলোকে যুঁজিব, আজীৱন যুঁজি যাব, তাৰে এটা ইংগিত দিছে। জুবিন গাৰ্গ ফান ক্লাবৰ পৰা এওঁলোক সদস্যসকলে কিছুমানে আমাৰ শংকৰদেৱ শিশু নিকেতন হালাকুৰাত আহিছে আৰু অতিকৈ ভাল লাগিছে। তো আপোনালোকে চাই থাকক। মই প্ৰশান্ত ভকত, বিগ এনি অসম।